Hello everyone, welcome back to my channel. আজি এইটো ভিডিওত আপোনালোকক কোনো ধৰণৰ এনেকুৱা কি দৈব কেনেকৈ দৈব এইবিলাকৰ ওপৰত নহয় এই ভিডিওটো আপোনালোকৰ মেন্টালিটিটো ওপৰতে কথাটো ক'বলৈ আহিছো মানে কি হয় এটা চৰকাৰে যিখন লিষ্ট দিলে আসাম পুলিচ ABUB কাৰণে যিখন ৰিটেন টেষ্টৰ কাট অফ মাৰ্ক দিলে তাত 1:5 ত মতা নাছিলে হেতু সবে গম পালে 1:5 ত মতা নাছিলে কমকে মাতিছিলে তাৰ কাৰণে হয় সবৰে ইমান কষ্ট কৰি মানে ইমান কষ্ট কৰি এক্সামটো পাস কৰিছে সো সকলোৱে ভাবে যে আমাৰো কিবা এটা হক আমিও চাকৰিটো পাও এটো সকলোৱে ভাবে কিয়নো তাত অলৰেডি লিখা আছিল 1:5 ত মাতিব হেতু কাৰণে নমতা কাৰণে কোনোবাই প্ৰতিবাদ কৰিছে হেতু বেয়া কথা নহয় এটো ভাল কথা হেতু মানে নিজৰ অপৰচুনিটিটো সবে লবলে বিচাৰিব কিন্তু এতিয়া এনেকুৱা হৈছে সেকেন্ড লিষ্টখন যেতিয়া আহিব বুলি ক'লে তাৰ পাছতো যে কিছুমান যি সকলে ফাৰ্স্ট লিষ্টত নাম আহিছিল তেওঁলোকে যে প্ৰতিবাদ কৰিবলৈ গৈছে হেতু এটা মূৰ্খামি কথা মানে আপোনালোকে এনেকুৱা ভাবে অকল নিজৰ কথাই ভাবে হয় সকলোৱে নিজৰ কথা ভাবে কিন্তু অপৰচুনিটিটো যেতিয়া 1:5 হ'ব তেতিয়া সকলোৰ কাৰণে এটা ফেয়াৰ লেভেল গেম হ'ব মানে ফেয়াৰ হ'ব কিয়নো অলৰেডি তাত মেনশন কৰা আছিল 1:5 সো এতিয়া 1:5 ত নমতাৰ কাৰণে এটো সকলোৱে আপত্তি হ'ব পাৰে কিন্তু 1:5 নমতাৰ কাৰণে আপোনালোকে যেতিয়া সেকেন্ড লিষ্ট উলাব বুলি গম পালে তাৰ পিছত যদি আপোনালোকে এনেকুৱা কৰে এটো এটা বহুত মানে চিন্তনীয় বিষয় যে আমাৰ লৰাছলি মাজতে এনেকুৱা হলে মানে এটো কি হ'ব মানে obviously যোগ্যজন উলাবলৈ হলে 1:5 ত মাতিবই লাগিব জৰুৰী নহয় যে পুলিচৰ কাৰণে অকল ফিজিক্যালটো ভাল হলে নহব অকমান দিমাগো লাগিব বুজি পাইছে অকমান নিজে জনা বুজাও হ'ব লাগিব আপুনি কোনটো টাইমত কেনেকুৱা কাম কৰিব কোনটো সিচুৱেশনত কেনেকুৱা কাম কৰিব অকল আপুনি এটো ৰানিং পাস কৰিবা জাম্পিং ভালদৰে মাৰিলে আপোনালোকে হেতু কৰিব নোৱাৰে আপনি মেন্টালি কিমান স্টেবল হয় আপনি মেন্টালি কিমান কথা ভাবিব পায় কিমান কথা জানে হে সকলোখিনি মিলাইহে আপনি হে পোষ্টটো পায় বুজি পাইছে হে কাৰণে এটো এনেকুৱা নহয় যে 1:5 নামাতিলে কাৰণে হে যি সকলৰ ফাৰ্স্ট কাট অফত নাম আহিছিল তেওঁলোকৰ কিবা এটা হানি হ'ব এতিয়া কিয়নো সেকেন্ড লিষ্টখন উলাব বুলি কলত যি সকলে ফাৰ্স্ট লিষ্টত নাম আছিল তেওঁলোকে ভম বকিবলৈ লৈছে মই কোনো ধৰণৰ অসম পুলিচৰ এক্সাম দিয়া নাই কিন্তু সকলোৰ কাৰণে বস্তুটো এটা ফেয়াৰ হক হে কাৰণে যাতে এটো এনেকুৱা নহক হেতু কথা ভাবিয়ে এই ভিডিওটো কৈছো আৰু এটা কথা কি এতিয়া কিয়নো আপোনালোকে গম পালে এই পৰীক্ষাটো স্থগিত কৰি দিলে বুজি পাইছে বহুতে প্ৰিপাৰেচন কৰি আছে অকল আপুনিয়ে নহয় যি সকলে ভাবিছে যে আমি আকৌ সেকেন্ড লিষ্ট উলোৱা কাৰণে প্ৰতিবাদ কৰিমগে আপুনিয়ে মানে এইটো কাৰণে প্ৰিপাৰেচন কৰি থকা নাই বহুতে কৰি আছে সবৰে ঘৰ সপোন এটা আছে বুজি পাইছে ইনে মূৰ্খামি কৰি এনেকুৱা ধৰণৰ সিচুৱেশন বিলাক ক্ৰিয়েট কৰি নাথাকিব এনেকুৱা ধৰণৰ সিচুৱেশন বিলাক ক্ৰিয়েট কৰা কাৰণে আজি পৰীক্ষাটো স্থগিত হ'ব লগা হ'ল আকৌ কেতিয়া হ'ব কি হ'ব একো ঠিকনা নাই হয় চৰকাৰৰ গাটো অলপ ভুল আছে 1:5 মাতিব লাগে হেতু কিয় নামাতিলে তেওঁলোকে জানিব ভালদৰে কিন্তু আপোনালোকৰ গাত এটো ডাঙৰ ভুল যে আপোনালোকে কিয় মানে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অকল এনেকুৱা ধৰণৰ বিলাক কথাতে অকল যাবলৈ বিচাৰে যদি আপোনালোকক 1:5 নাই মতা তেতিয়া আপোনালোকে প্ৰতিবাদ কৰক হেতু আপোনালোকে কৰিব লাগিব হেতু হৈছে চৰকাৰৰ এগেইনষ্টত মানে আপোনালোকে আমাক এটো কৈছিলে এটো নাই শুনা কিন্তু যেতিয়া চৰকাৰে মান্তি হৈ ললে যে সেকেন্ড লিষ্টখন উলাব 1:5 মতেই হ'ব তেতিয়া এই ফাৰ্স্ট লিষ্টত থকা সকলে কিয় ইমান বেয়া পাইছে হেতু হয় মই বুজি পোৱা নাই মানে আপোনালোকৰ মেন্টালিটিটো ইমান ঠেকনে যে আপোনালোকে ভয় কৰিছে নেকি যে কোনোবাই আপোনালোকৰ লগত কম্পিটিশন কৰিব পাৰিব বা দুই এটা আৰু বাঢ়ি যাব হেতু কাৰণে আপোনালোকে ভয় কৰিছে নেকি যদি আপোনালোকে হেনেকে ভয় কৰিছে তেনেহলে আপোনালোকে চাকৰি কৰি একো লাভ নাই কিয়নো আপোনালোকৰ এনেকুৱা নহয় যে চাকৰি পালে আপোনালোকৰ সব হেক হৈ যাব আপোনালোকে ঢেৰ টকা পইচা ঘটিব কিবা কৰিব তেনেকুৱা নহয় গোটেই জীৱনটোত আপোনালোকে বহুত কষ্ট কৰিব লাগিব এই কষ্ট কৰিব লাগিব আপুনি কাবাৰ লগত কম্পিটিশনো কৰিব লাগিব কিন্তু আপোনালোকৰ যদি এনেকুৱা ভয় মনোভাৱ মনত থাকে আপোনালোকৰ মনত যদি ইমান ভয় ভাৱ থাকে তেনেহলে আপোনালোকে জীৱনত একো উন্নতি কৰিব নোৱাৰে কিয় নোৱাৰে আপোনালোকে যদি কিবা এটা কাম কৰিবলৈ ভয়ে থাকে তেনেহলে আপোনালোকে পুলিচত যোৱা যোগ্য নহয় বুজি পাইছে আৰু এটো কথা এটো কাৰণে কৈছো কিয়নো আমাৰ অসমতে এনেকুৱা মেন্টালিটি থাকে মানে বুজি পাইছে লৰা ছোৱালী হক যি হক সবৰে মানে মেন্টালিটিটো মানে ইনে আপোনালোকে ফেসবুক ইনষ্টাগ্ৰাম সবতে বৰ ভাল হৈ দেখাবলৈ বিচাৰে কিন্তু আপোনালোকৰ আসল স্বৰূপ উলাই যায় এনেকুৱাবোৰ কথা যে কোনে কাৰ কথা কিমান ভালদৰে ভাবে এই কাৰণে অকমান মানুহৰ দৰে ভাবিব অলপ নিজৰ বিবেক বুদ্ধি ইউজ কৰিব যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক আকৌ শুনিবলৈ নাপায় এটো মানে এটা চৰম লাজৰ কথা যে 1:5 নমতাৰ কাৰণে সেকেন্ড লিষ্ট উলোৱা কাৰণেও আপোনালোকে হাই কোৰ্ট কিবা প্ৰতিবাদ কৰিব কিবা কৰিব এইবোৰ শুনিবলৈ পোৱা যায় বহুত অসম পুলিচৰ গ্ৰুপত দেখিছো বহুত কিবা দেখিছো ইমান ঠেক মেন্টালিটি লৈ যদি আপোনালোকে ইমান ভয় কৰি যদি এইবিলাক কথা ভাবি থাকে
তেনেহ'লে হয়তো আপোনালোকে এই এনেকুৱা ধৰণৰ চাকৰি কৰাতকৈ আপোনালোকে ঘৰতে থকাই ভাল কিয়নো এনেকুৱা ধৰণৰ চাকৰি কৰিবলৈ হ'লে আপোনালোকে মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব ফিজিকেলি বহুত ষ্ট্ৰং হ'ব লাগিব ইমোশ্যনেলি বহুত ষ্ট্ৰং হ'ব লাগিব যদি আপোনালোকে ফিজিকেলি মেণ্টেলি ইমোশ্যনেলি ষ্ট্ৰং নহয় আপুনি কোনো এটা জেগাত ভালদৰে টিকি থাকিব নোৱাৰে হয়তো আপোনালোকে সেই চাকৰিটো পায়ো আপোনালোক সুখী হ'ব নোৱাৰে সো ভিডিঅ'টোত বেলেগ একো ক'ব লগা নাই আজি এই পৰীক্ষাটো যে স্থগিত কৰিব লগা হ'ল তাৰ কাৰণে মূল দায়ী হৈছে আপোনালোকে নিজৰ কথাই অকল ভাবে লোকেও যে চান্স এটা পাওক যে এটা ফেয়াৰ হওক সেইটো কথা আপোনালোকে কেতিয়াও নাভাবে বহুত হয়তো দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে বহুত ধনী ঘৰৰ ল'ৰা ছোৱালীও হ'ব পাৰে এইটো কথা নাই মানে ধনী দুখীয়া কেছ নাই বা চুকা গেধা কেছ নাই যেতিয়া 1:5 বুলি কৈছে সেইটো 1:5 যেতিয়া হ'ব তেতিয়াই একচুৱেলি ফেয়াৰ হ'ব মোৰ মতে 1:5 নোহোৱালৈকে সেইটো ফেয়াৰ নহয় কাৰণ বেলেগৰ লগত এইটো এটা খেল কৰাৰ নিচিনা হ'ল সেইকাৰণে আপোনালোকে যদি সঁচাই ভাবে চাকৰিটো কৰিব বিচাৰে তেনেহ'লে এই কথাবিলাক মানি ল'ব যে চৰকাৰে যিটো ডিচিজন লৈছে সেইটো সিদ্ধান্তত মানি ল'ব আগতে আপোনালোকক যদি নটিফিকেশ্যনত দিছিলে 1:5 মাতিব যদি তেনেকৈ নাই মতা প্ৰতিবাদ কৰক সেইটো আপোনালোকৰ নিজৰ হক হয় কিন্তু 1:5 মাতিছে যদি তাৰ পিছতো আপোনালোকে প্ৰতিবাদ কৰিছে কেলে মাতিছে বুলি সেইটো আপোনালোকৰ মূৰ্খামি হয় সো ভিডিঅ'টোত আজি ইমানেই আছিলে আপোনালোকৰ কাৰণে বিভিন্ন ধৰণৰ অসম পুলিচৰ ফিজিকেল টেষ্টৰ ভিডিঅ' মই আনি থাকোঁ আজিও এটা ভিডিঅ' বেলেগ দিম বুলি ভাবিলোঁ কিন্তু এই কথাটো আজি মানে মনত আহি আছিলে কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ ৰানিং ৰিলেটেড লং জাম্প ৰিলেটেড সকলো ভিডিঅ' মোৰ চেনেলতে পাব অসম পুলিচৰ আহিবলগীয়া আগন্তুক যিমানবিলাক এক্সাম আছে তাৰ কাৰণে ফিজিকেল টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মোৰ চেনেলটোত আপোনালোকে পাব সো ভালকৈ ভাবক অকমান নিজকে ভাবক যে মই নিজে যদি ভালদৰে প্ৰিপাৰেচন কৰোঁ ভালকৈ পাছ কৰি আহিব পাৰিম সেইটো বিশ্বাস ৰাখক নিজে ভালদৰে পঢ়া শুনা কৰক বাকি 1:5 মাতে 1:10 মাতে সেইটো আপোনালোকে ইমান চিন্তা কৰিব নালাগে সো ষ্টে হেপি ষ্টে হেল্ডি